নমস্কাৰ মই মৌচুমীয়ে মোৰ ব্লগ চেনেলটিলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি বিশেষকৈ ভিডিঅ'টি বনাবলৈ অহা কাৰণটো হৈছে যিহেতু আজি কাতি বিহু। সকলোৱে এটা আমাৰ অসমীয়া সমাজত পৰম্পৰা আছে। আমাৰ কি পৰম্পৰা মই দেখাবলৈ আপোনালোকক চেষ্টা কৰিম। প্ৰত্যেকটো মুহূৰ্তকে আপোনালোকক মই শ্বেয়াৰ কৰিম। ভিডিঅ'টো শেষলৈকে চাই যাব, স্কিপ নকৰিব। বলক এতিয়া মূলত কাতি বিহু আমাৰ পৰম্পৰা আছে। পথাৰ চোৱা, ধান কেনেকুৱা আছে চোৱা। এয়া পথাৰত ধান চাব আহিলোঁ। পূৰা ৰ'দ দি আছে। মা মই দুইজনী আহিছোঁ পথাৰ চাবলৈ। ধান বেছিকৈ ভাল হোৱা নাই, যিহেতু বাম জেগা অকণো ধান ভাল হোৱা নাই। পথাৰ চোৱা শেষ কৰি এতিয়া আমি পাত ল'লোঁ, পাত কাটিলোঁ। পাত লৈ এতিয়া ঘৰলৈ উভতি আহি আছোঁ। লগত খৰি লৈ আহিছোঁ। মা আহি আছে পিছত। তাৰপৰা খৰি মাৰি লৈ এতিয়া ঘৰত গৈ চাকি বন্তি যোগাৰ কৰিমগৈ। চাকি বন্তি যোগাৰ কৰি পথাৰত চাকি দিবলৈ আহিম। মই আজি কাতি বিহুৰ প্ৰত্যেকটো মুহূৰ্তই মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। আজি কিন্তু অলপো টাইম পোৱা নাই দেই। পথাৰলৈ আহিছোঁ জাষ্ট চাকি দিয়া সামৰণি মাৰি এতিয়া ঘৰলৈ যাম। ঘৰত তুলসী তলত চাকি দিম, পদূলিমুখত চাকি দিম আৰু ক'ত চাকি দিম আপোনালোকক দেখাই আছোঁ। বলক মোৰ লগত আপোনালোকে সকলোকে দেখাই আছোঁ মই তুলসী পূজাত কি কৰিম, আমাৰ পৰম্পৰা কি। আপোনালোকে চাই থাকিব ভিডিঅ'টো শেষলৈকে, স্কিপ নকৰিব। তলে জয় জয় ৰাম প্ৰভু চৰে জয় জয়। চাকি দিয়া হ'ল আৰু পদূলিমুখত চাকি দিয়া হ'ল। তুলসী তলত সন্ধিয়া আজি অতি বিতুপন কৰজোৰে সেৱা জনাওঁ তুলসী তলত। বিহু 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 আমাৰ বিহু তিনিটি, কাতি বিহুত সকলোৱে জ্বলানো বন্তি, সবে মিলি আমি পূজা খাবলৈ বুলি তুলসী পূজাৰ কাৰণে ওলাই আহিছোঁ। প্ৰথম এঘৰত সোমাইছোঁহি আৰু মাই গড আমাৰ যোনবিলাক ওচৰৰ একেটা আমি ককাই ভাই নিচিনাকৈ থকা হয়। ইঘৰ সিঘৰ যিকোনো বিপদতে সহায় কৰা হয়। যিহেতু আমি এটা গাঁৱলীয়া পৰিৱেশত আছোঁ ন, চবেই চবকে সহায় কৰা হয়। আৰু আমি এতিয়া প্ৰত্যেকে একলগ হৈ এয়া পূজা খাবলৈ বুলি আহিছোঁ। প্ৰথম ঘৰত সোমাইছোঁ। এতিয়া পূজাৰ আয়োজন কৰিছে আৰু এইবিলাক মানুহ ৰাইজ আহি বহি আছে। সৰু সৰু ল'ৰা ছোৱালী সকলো গোট খাইছেহি পূজাৰ কাৰণে। এতিয়া পথাৰত চাকি দি আৰু তুলসী তলত চাকি দি আৰু আমাৰ পদূলিমুখত চাকি দি সম্পূৰ্ণ হৈ গৈছে। আৰু মই দেখাব লৈছোঁ আমাৰ গোহালিত চাকি দিয়া হৈছে। আমি গোহালিতো চাকি জ্বলাওঁ, যিহেতু আমাৰ গৰু লখিমী হয় ন, সেইটো কাৰণে আমি গোহালিতো চাকি দিওঁ। চাকি দি এতিয়া সৰু সৰু ল'ৰা ছোৱালীবিলাক আহিব আৰু তুলসী তললৈ সেৱা কৰিবলৈ, প্ৰসাদ খাবলৈ। আমি এতিয়া সৰু সৰু ল'ৰা ছোৱালীবিলাকলৈ বাট চাই আছোঁ। তেওঁলোক আহিব আৰু তেওঁলোক অহাৰ পিছত আমি তুলসী তলত সেৱা কৰিম। সেৱা কৰি প্ৰত্যেকটো আপোনালোকক চবকে মই দেখাব বিচাৰিছোঁ আমাৰ ইয়াৰ পৰম্পৰা। আৰু আজি যাতে চবৰে জীৱনলৈ এনেকৈ পোহৰ আহক, আমাৰ প্ৰত্যেকৰে ঘৰখন যাতে সুখৰ হৈ পৰক। যিহেতু শৰতৰ সন্ধিয়া ন, শৰতৰ সন্ধিয়া অতি বিতুপন বুলি কোৱা হয়। তো চবৰে জীৱনত যাতে এনেকৈ পোহৰ আহক, পোহৰে যাতে দুখবিলাক আঁতৰাই সকলোকে যাতে সুখত ৰাখক, সুখী কৰি ৰাখক। আমাৰ তুলসী পূজা খাবলৈ সৰু সৰু কণ ল'ৰা ছোৱালী বিৰাট ফূৰ্তি। সিহঁতৰ আজি বহুত ফূৰ্তি লাগিছে। কেনেকুৱা লাগিছে পূজা খাই কৈ দে আকৌ। ভালে লাগিছে। এইবিলাক আৰু খুৰীহঁত আহি আছে। বিলনীয়া হৈছে দেই, বিলনীয়া একদম পোৱালি পোৱালি বিলনীয়া। এইবিলাক চব মৰম লগা আৰু দে আকৌ হাতখন অঁতৰাই লওঁ। বুট মাংস দাঁত এয়া খুৰীহেঁত আইহেঁত সকলো বহি আছে।
আমাৰ ইয়াত মানে পৰিৱেশটো চব সকলো ককাই ভাই নিচিনাকৈ থকা হয় মানে এটা আমাৰ একেটা পৰিয়ালত নহয় যদিও সকলো মানে একেটা পৰিয়ালৰ দৰে মিলা প্ৰীতিৰে থকা হয়। সকলোবিলাক আহিছে